মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই আৰম্ভ কৰিব লৈছো ইন্টাৰগেটিভ সেন্টেন্সৰ আমি যে নেৰেশন চেঞ্জ কৰো আগৰ ভিডিঅটোত মই কৈছিলো যে তাত ক্যান আৰ এইবিলাক থাকিলে কি হয় এতিয়া আমি কৰিম যে ইয়াত ডু ডিড আৰু ডাজ থাকিলে আমি কেনেকৈ কৰিম প্ৰথম বাক্যটো চোৱা ইয়াত দিছে ৰমেন সেড টু মি ডু ইউ লাইক টি আমি আগতেই কৈছো যে যেতিয়া আমি ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশন চেঞ্জ কৰিম ডাইৰেক্টৰ পৰা যেতিয়া ইনডাইৰেক্ট নেৰেশনলৈ আনিম তেতিয়া আমি কি কৰিব লাগিব ইন্টাৰগেটিভ মানে প্ৰশ্নবোধক বাক্য যেতিয়া থাকিব আমি ইয়াত বহাব লাগিব আস্কড গতিকে আমি কি কৰিলো ৰমেন আস্কড মি তাৰ পিছত আমি ইফ বা ওয়েডাৰ লগাম মই কৈছো যে ইফটো লগালেই হয় ওয়েডাৰটো লৈ ইমান চিন্তা কৰি থাকিব নালাগে ইফ বহাই দিলা এইখিনিলৈকে সব ঠিক আছে এতিয়া কথাটো আহিল যে ইয়াত ডু আছে ইয়াত ডিড আছে আৰু ইয়াত ডাজ আছে এটা কথা সদায় মনত ৰাখিব লাগিব যে আমি যদি ডু আৰু ডাজ পাইছো ডু আৰু ডাজটোৰ পৰা আমি গম পাম যে এই বাক্য দুটা হল প্ৰেজেন্ট টেন্সৰ বাক্য তাৰ মানে ডু ইউ লাইক টি এটো যদিও ইন্টাৰগেটিভ সেন্টেন্স ইয়াৰ টেন্সটো হল প্ৰেজেন্ট টেন্সত কিয় ইয়াত আমি কি পাইছো ডু পাইছো ডু ডিড ডাজ এইকেইটা আমি উঠাই দিব লাগিব কিয় যে এই বাক্যটোৰ প্ৰশ্নবোধক কৰিবৰ কাৰণে আমি ডুটো বহাইছো মানে ডু ভাৰ্বৰ সহায় লৈছো আসলতে আসল বাক্যটো আছিল ইউ লাইক টি কিন্তু এটো আমি ইন্টাৰগেটিভ কৰিবৰ কাৰণে আমি ডু ভাৰ্বৰ সহায় ললো প্ৰেজেন্ট টেন্স হোৱাৰ কাৰণে আমি ইয়াত ডু বহাইছো পাষ্ট টেন্সৰ বাবে ডিড আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে প্ৰেজেন্ট টেন্সত এস বা ইএস লাগে গতিকে ইয়াত ডাজ বহিছে এতিয়া আমি যেতিয়া ডুটো নাইকিয়া কৰি দিম ডু আৰু ডাজ থাকিলে আমি উঠাই দিব পাৰিম উঠাই দিলো ইফ বহিল ডু থকা মানে আমি এটা কথা বুজি পাইছিলো যে বাক্যটো আছে প্ৰেজেন্ট টেন্সত এতিয়া আমাৰ যেটো ফৰ্মুলা মতে মই আগতে কৈছো যে এই উদ্ধকমাৰ বাহিৰত যেটো ভাৰ্ব থাকে মানে ৰিপৰ্টিং ভাৰ্ব যেটো উদ্ধকমাৰ বাহিৰত যদি পাষ্ট টেন্সত থাকে ইয়াত যদি প্ৰেজেন্ট টেন্স হয় তেতিয়া ইনডাইৰেক্ট নেৰেশনত কি কৰিব লাগে এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যটো সিম্পল পাষ্ট টেন্স কৰি দিব লাগে ডুটো উঠি গল ইন্টাৰগেটিভ হোৱা বাবে আমাৰ আস্কড বহিল তাৰ পিছত ইফ বহিল ডুটো উঠি গল আগতে কৈছো ইউ আৰু ইউৰে সদায় পিছৰটোক বুজায় গতিকে ইউতে কাক বুজাব মুক গতিকে ইউ আছিল ইয়াত আই হৈ গল লাইক টু প্ৰেজেন্ট টেন্স মানে ডু আছে গতিকে ডু আছিল যেটা টু প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে ইয়াত পাষ্ট টেন্স আছে ইয়াত পাষ্ট টেন্স থাকি ইয়াত প্ৰেজেন্ট টেন্স থাকিলে কি হ'ব পাষ্ট টেন্স হ'ব গতিকে লাইকৰ পাষ্ট টেন্স কি লাইকড গতিকে ৰমেন আস্কড মি ইফ আই লাইকড টি হৈ গল একেবাৰে লাষ্টৰটো চোৱা হি সেড টু মি ডাজ সি প্লে ফুটবল ইয়াতো কি হৈ গল হি আস্কড বহিলে কিয় এটো প্ৰশ্নবোধক বাক্য মি বহিলে মই আগতে কৈছো ডাজটো আমি উঠাই দিব পাৰো ডাজটো উঠি গল ইয়াত যেতিয়া আমি আই মি মাই ইউ ইউৰ পাওঁ তেতিয়া হলনি হয় কিন্তু থাৰ্ড পাৰসন থাকিলে মানে প্ৰনাউনটো হি সি যি থাকে সেই তেনেকে বহাই দিব লাগে গতিকে সি টো ইয়াতে বহি গল ডাজ আছে মানে ডাজ আৰু ডু থাকিলে কি হয় এটো প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে আমি ইয়াত পাষ্ট টেন্স পাইছো ইয়াৰ বাক্যটো প্ৰেজেন্ট টেন্স গতিকে পাষ্ট টেন্স কৰিবলৈ হলে এই বাক্য ইয়াত যদি পাষ্ট টেন্স থাকে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে উদ্ধকমাৰ ভিতৰত যদি প্ৰেজেন্ট টেন্স থাকে তেতিয়া আমি সিম্পল পাষ্ট টেন্স কৰিব লাগে গতিকে প্লে থাকিলে ইয়াত হৈ গল প্লেড ফুটবল হি আস্কড মি ইফ সি প্লেড ফুটবল ইয়াত ফুল ষ্টপ দি দিব লাগে তাৰ মানে ডু আৰু ডাজ থাকিলে আমি এটা নাইকিয়া কৰি লম কৰি ইন্টাৰগেটিভ সেন্টেন্সত যেনে নেৰেশন কৰে ইফ লগাই দিবা আস্ক লগাই দিবা আৰু এটো ইয়াত যদি পাষ্ট টেন্স পাই দিয়া ৰিপৰ্টিং ভাৰ্বটো তেতিয়া এটো পাষ্ট টেন্স কৰি দিলে হৈ গল মাজৰ যেটো সেন্টেন্স চোৱা সঞ্জু সেড টু হাৰ এটো মই লাষ্টত কৰিম বুলি থৈ দিছিলো এটো কাৰণে যে ইয়াত চোৱা কি দিয়া আছে ডিড ইউ লাইক টি ইয়াত কিন্তু দিয়া আছে ডিড দিয়াৰ লগে আমি গম পাব লাগিব যে এই বাক্যটো হল পাষ্ট টেন্সৰ বাক্য বাকিখিনেকে সঞ্জু আস্কড হাৰ হল ইয়াত ইন্টাৰগেটিভ সেন্টেন্স গতিকে আস্কড বহিল ইফ বহিল ইউটোৱে তাইক বুজায় ইউ আৰু ইউৰে সদায় পিছৰটোক বুজায় মই আগতে কৈছো গতিকে ইউটোৱে কাক বুজালে তাইক বুজোৱাৰ কাৰণে আমি ইয়াত কি দিব লাগিব সি ইউটো হৈ গল সি এতিয়া এটো যেটো পাষ্ট টেন্স আমি ডিডটো উঠাই দিব লাগিব কিন্তু বাক্যটো আছিল পাষ্ট টেন্সৰ গতিকে ইয়াত যেতিয়া আমি ৰিপৰ্টিং ভাৰ্বটো যেতিয়া পাষ্ট টেন্স পাম আৰু ইয়াত যদিও ডিড আছে মানে এটো পাষ্ট টেন্স গতিকে দুটা যদি পাষ্ট টেন্স থাকে মানে উদ্ধকমাৰ বাহিৰতো পাষ্ট টেন্স উদ্ধকমাৰ ভিতৰতো যদি পাষ্ট টেন্স পাওঁ তেতিয়া হেতু কৰি দিব লাগিব পাষ্ট পাৰফেক্ট
গতিকে পাষ্ট পাৰফেক্ট কৰিবলৈ হলে হেড লাগিব আৰু ইয়াত লাইক লাগিব তাৰমানে ইয়াত ডিড থকাৰ কাৰণে আমি ইয়াত কি কৰি দিলো পাষ্ট পাৰফেক্ট কৰি দিলো ইয়াত সেইট আছিলে এটো পাষ্ট টেন্স ডিড টু পাষ্ট টেন্স খালি ভুল নকৰিবা যে তো হেড ডান কৰিব নালাগে তাৰমানে ডু ডিড ডাছ একেটা উঠি যাব মেইন ভাৰ্বটোহে আমাৰ পাষ্ট টেন্স হ'ব বা মেইন ভাৰ্বটোহে পাষ্ট পাৰ্টিচিপলত যাব গতিকে ইয়াত ডিড আছে মানে পাষ্ট টেন্সত আছে দুইটা পাষ্ট টেন্স বুঝে পাষ্ট পাৰফেক্ট হ'ব পাষ্ট পাৰফেক্ট হ'বলৈ হলে আমি ইয়াত হেড লাইক টি কৰি দিলো